হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান অসমীয়া সাঁথৰ আৰু ইয়াৰ আগৰ ভিডিঅ'টোত সাঁথৰটোৰ বহুতে শুদ্ধকৈ উত্তৰ দিছে। আগৰটো শুদ্ধ উত্তৰ দিছিল বহুকেইজনে, মই তেওঁলোকৰ নামটো মেনশ্যন কৰি দিছোঁ। শুদ্ধ উত্তৰ দিছিল নীলাক্ষী সৌৰভ গগৈ, শশাংক ভূঞা, চিম্পী লিগিৰা, লিজা বৰা। তো আজিও লৈ আহিছোঁ কেইটামান নতুন সাঁথৰ। তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাওক, অকণো স্কিপ নকৰিব। আৰু সাঁথৰবোৰৰ 1, 2, 3 এনেকৈ নামাকৰণ কৰা হ'ব। আৰু আপোনালোকে যদি 1, 2ৰ উত্তৰ দিব বিচাৰে তেনেহ'লে 1 দি পেলাই তাৰ উত্তৰটো লিখি দিব। যদিহে 2 নম্বৰটো উত্তৰ দিব বিচাৰে তেনেহ'লে 2 লিখিব আৰু 2 লিখি তাৰ উত্তৰটো লিখি পঠিয়াব। তো তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এতিয়া মোৰ এক্সাম চলি আছে কাৰণে মই পৰীক্ষা পঢ়িবলৈ চাওক মই প্ৰশ্নখনো লৈ লৈছোঁ ইয়াত লিখিবলৈ। মই এক্সামৰ কাৰণে এতিয়া ৰেডি হৈ আছোঁ। এয়া চাওক কাপোৰ চাপোৰ চব পিন্ধিলোঁ, পৰীক্ষাটো দি লওঁ। অ'কে 2 hours later. গাইজ, মোৰ পৰীক্ষা এতিয়া শেষ হ'ল। আজি কুৱেশ্যন পেপাৰো ভাল আহিছিলে, তো পৰীক্ষা ভাল হৈছে। এতিয়া মই খেলিম। বাই বাই। বস্তু এটা দেখাই আছোঁ। ইমান সৰু মধিয়াম গছ এজোপা, ইমান সৰু চাপ, ইয়াত মধিয়াম এটা লাগি পকি আছে। আৰু লাগিছে দুটামান কলি হৈ আছে। এইটো আজিৰ প্ৰথম সাঁথৰটো হৈছে কাণত চশমা হাতত লাঠি, ভাৰতবাসীয়ে মাতে দেউতা বুলি। এইটো হৈছে নাম্বাৰ 1 সাঁথৰ। আৰু আপোনালোকে যদি এই সাঁথৰটো উত্তৰ দিব বিচাৰে তেনেহ'লে 1 লিখি আৰু সাঁথৰৰ উত্তৰটো লিখি কমেণ্টত পঠিয়াই দিব। আৰু দ্বিতীয় সাঁথৰটো হৈছে নাম্বাৰ 2, পথাৰখন বগা কিন্তু বস্তুটোহে ক'লা। আকৌ এবাৰ কৈছোঁ, পথাৰখন বগা আৰু বস্তুটোহে ক'লা। এইটো হৈছে 2 নম্বৰ সাঁথৰ। 3 নম্বৰ সাঁথৰটো হৈছে কি ফুল দেখিলে মানুহ উভতি আহে। আকৌ এবাৰ কৈছোঁ, কি ফুল দেখিলে মানুহ উভতি আহে। ইয়াৰ উত্তৰটো আপোনালোকে 3 বুলি লিখি তাৰ উত্তৰটো দি কমেণ্টত পঠিয়াই দিব। আৰু 4 নম্বৰ সাঁথৰটো হৈছে কি পাতৰ আগ নাই। আকৌ এবাৰ কৈছোঁ যে কি পাতৰ আগ নাই। আপোনালোকে উত্তৰটো লিখি আমালৈ পঠিয়াই দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানে। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।